বৰষা ব্লগলে আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এয়া যাবলৈ ওলাইছোঁ ৰঙিয়াত, দুটামান বজাৰ কৰিবলগীয়া আছে। আৰু চাই থাককচোন ভিডিঅ'টো শেষলৈকে। ৰঙিয়াখনো দেখাম আপোনালোকক মই কি আনো কি নানো। না সিমান বজাৰ নকৰোঁ, অকণমান কিবা সৰু সুৰা বস্তু দুটামান লগা আছে, সেইখিনিয়ে ৰ'ব মই ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। तेरी 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 अखियों के जाल विच खो गया मैं, बिना पूछे बेबी तेरा हो गया मैं, गोरे गोरे गाल तेरे टच करने আৰু আমি যাবলৈ ৰেডি। বস্তু এই দুটাটো লাগিবই ন, তাৰ কাৰণে আমি ৰঙিয়া আহি পালোঁ আৰু মই বেংকৰ কামখিনিও কৰি ল'লোঁ, হৈ গ'ল কামখিনি কৰা। আৰু এতিয়া যাম আমি বাজাৰ ইণ্ডিয়ালৈ। তাকে মানে বৌক সুধিছোঁ আৰু কোনফালে যাব এতিয়া। চাই আছোঁ বস্তু হা মই তেতিয়া আৰু ভিডিঅ' একো নবনালোঁ। আৰু মানে আমাৰ এই অঞ্জলি বৰুৱাৰ এইটো ভণ্টি হয়, বাইদেউৰ মোবাইলটো পাৰ্লাৰৰ পৰা মানে কোনোবাই লৈ গ'ল। সেইকাৰণে আমি ৰঙিয়া থানাত এখন এজাহাৰ দিব আহিছিলোঁ, কিন্তু নহ'লে। কৈ দিয়া বাইদেউ। কি ক'বা আৰু বহুত বেয়া লাগছে আৰু বহুত বেয়া লাগে ন, কি নিজৰ কৰিবি আৰু উপায় নাই। ধৰণৰ মানুহ কি কৰিবি আৰু এই লকডাউনে চব চোৰ তোৰ গোটাই হৈছে। কি কৰিবা, উপায় নাই। যি কি নহওক, আজি নহ'ল কামটো, কাইলৈহে কৰিব বোলে। এতিয়া আমি যাই থাকোঁ। কেনে লাগছে ৰঙিয়াৰ পৰা আহি গ'লোঁ, আৰু ৰঙিয়াৰ পৰা আহি ভাত খালোঁ। ভাত পানী খাই পেলাই এতিয়া ভাবিছোঁ অকণমান শুই লওঁ। ভাবিছোঁ আপোনালোকক কি আনিলোঁ দেখাই লওঁ। সিমান একো বস্তু অনা নাই, আৰু গৈছিলোঁ বজাৰ কৰিবৰ কাৰণে, কিন্তু বজাৰ কৰাটো একো নহ'লে। গম পালে মানে কি হ'ল, আমি বজাৰ ইণ্ডিয়াত সোমাইছিলোঁ। সোমাই পেলাই তাতে বহুত মানুহ, কাইলৈ ঈদ হয়তো, তাৰ কাৰণে বহুত মানুহ হৈছে। তাতে সোমাইছিলোঁ আমি গুণৰ দুটামান পেন ল'ম বুলি। পেনকেইটা মানে আছে তাতে, নোহোৱাও নহয়, কিন্তু গুণৰ তাত সৰু হয়। তাৰ কাৰণে আমি তাতে নল'লোঁ, বেলেগত ল'লোঁ। বেলেগত এই ল'লোঁ মানে এইকেইটা পেন, এই তাকো মাত্ৰ দুটাই আছিলে তাতে। এই দুটাই লৈ আহিলোঁ। এটা সি পিন্ধি আছে, আৰু এইটো এটা। এইকেইটা পেন সি পিন্ধি বহুত ভাল পায়, তাৰ কাৰণে মই তাক এনেকুৱা পেন দুটা আনি দিলোঁ। এতিয়া 4টামান আনিলোঁ হয়, কিন্তু নাই, দুটাই আছিলে, তাৰ কাৰণে দুটাই ল'লোঁ মই। মানে তাৰপিছত পেন দুটা কিনাৰ আৰু বেলেগ মই একো অনা নাই। গুণৰ কাৰণে দুটামান বস্তু আনিছিলোঁ, পেনটো আনিলোঁ, আৰু এনেকুৱা কেক আনিলোঁ দুটা, আৰু এইটো কাষ্টাৰ্ড পাউডাৰ। এইটো ফাৰ্ষ্ট টাইম বনাই খাম, কেনেকুৱা লাগে। এইটো এটা আনিছোঁ, আৰু এইটো এটা ইগলেছ চকলেট, মিক্স চকলেট। এইটো এটা মই কেকৰ ৰেচিপি এটা আপোনালোকক দেখাম। এইটো কেক বনাম মই। সেয়ে আৰু দুটামান বিস্কুট আনিছোঁ। বিস্কুটকেইটানো কি দেখাম আপোনালোকক। আৰু এই দুটা কেক আনিছোঁ তাৰ কাৰণে, সেয়া আনিছোঁ, আৰু বেলেগ একো অনা নাই। খুব বজাৰ কৰিব তাতে, মই নহয় ৰখি আছোঁ। যি কি নহওক, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি আৰু মই এতিয়া ভিডিঅ' নকৰোঁ, কাইলৈ ভিডিঅ' আপোনালোকক যোৱাকালি আৰু ভিডিঅ' শ্বুট কৰা নহ'লে। আজি পিছদিনাখন, আজি নেক্সট দিনা। এতিয়া বাজিছে আপোনাৰ 3:20 হৈছে। আৰু মই আপোনালোকক কালি কৈছিলোঁ নহয় আপোনাৰ কেক বনাম বুলি, আৰু এতিয়া ভাবিছোঁ এটা কেক বনাওঁ। এতিয়াতে বনাই থৈ দিওঁ, তেতিয়া গধূলি চাহৰ লগত খাব পাৰিম। ব'লকচোন মইনো কেনেকৈ বনালোঁ আপোনালোকক কেকটো বনাবৰ কাৰণে মই লৈছোঁ ইয়াত ডক্টৰ ওটকাট ফাইন ফুড ইগলেছ মিল্ক চকলেট। আৰু এইটো আপুনি দোকানত কিনিব পাব। যাৰ হাতত বেছি সময় নাথাকে বা কেক বনাব ভালকৈ নাজানে, তেতিয়া এইটো ধুনীয়াকৈ বনাব পাৰি। আৰু লৈছোঁ গাখীৰ সলনি আপোনালোকে পানী ল'ব। মানে গাখীৰটো আপোনাৰ অপশ্যনেল হয়,
গাখীৰৰ সলনি আপোনালোকে পানীও ল'ব পাৰে আৰু লৈছোঁ বাটাৰ আৰু এই পেকেটটো চাওকচোন এতিয়া মই গোটেইখিনি উলিয়াই ল'লোঁ ओ मेरी तेरे नाल दुनिया जहान एवें करिया ना कर परेशान खुद रब ही बनांदा जोड़ियां আৰু এইখিনি উলিয়াই লোৱা হৈ গ'ল আৰু এইখিনি চাওকচোন এনেকুৱা পাউডাৰৰ নিচিনা হয় আৰু এতিয়া মই বনাম ডাঙৰ বাটি এটা লৈছোঁ তাৰপিছত ইয়াত মই গাখীৰ গোটেইখিনি দি নিদিওঁ আধা দি লৈছোঁ আৰু বাটাৰখিনি দি ল'লোঁ এয়া বাটাৰখিনি দিছোঁ দি কিনে এইখিনি মই ভালকৈ লৰাই লৈছোঁ तेरी 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 अखियों के जाल विच खो गया मैं बिना पूछे बेबी तेरा हो गया मैं गोरे गोरे गाल तेरे टच আৰু এইখিনি আপোনাৰ লৰাই লোৱা হৈ গ'ল আৰু এতিয়া মই ইয়াত মিশ্ৰণখিনি দি লৈছোঁ গোটেইখিনি নিদিব অলপ অলপকৈ দি ল'ব আৰু এইখিনি লৰাই ল'ব এতিয়া तेरी चोरियां मियां हाय तेरी चोरियां तेरी चोरियां तेरी चोरी আৰু এয়া চাওকচোন এয়া পনীয়া টাইপৰ নিচিনা হৈছে মই ইয়াত আৰু দি ল'ব লাগিব এয়া চাওকচোন পনীয়া হৈছে আৰু এতিয়া মই ইয়াত গোটেইখিনিয়ে দি লৈছোঁ মিশ্ৰণটো আপোনাৰ পনীয়াও হ'ব নালাগিব আৰু ডাঠো হ'ব নালাগিব তেনেকুৱা মানে মিডিয়ামত থাকিব লাগিব আৰু গাখীৰখিনি মই দি লৈছোঁ গোটেইখিনিয়ে দি ল'লোঁ আৰু এইটো কাপৰ জোখেৰে মই 1 কাপ গাখীৰ লৈছোঁ আৰু এইখিনি গাখীৰেৰে ধুনীয়া হৈ গৈছে আৰু এয়া মিশ্ৰণটো আমাৰ ৰেডি হৈ গ'ল এনেকুৱা হ'ব লাগিব মই দেখাই দিছোঁ আপোনালোকক এয়া এনেকুৱা হ'ব লাগিব আৰু এতিয়া মই বনাওঁ তাৰ কাৰণে এইটো এনেকুৱা এটা মই বাটি লৈছোঁ এইটোত কেক বনোৱাই হয় আৰু তাত এখন কাগজ মই এনেকৈ গোলকৈ কাটি লৈছোঁ লৈ পেলাই ৰিফাইন তেল গোটেইখিনি ছাইডতে সানি লৈছোঁ আৰু এতিয়া কেকখিনি মই দি লৈছোঁ আৰু এনেকৈ আপোনালোকে লৰাই ল'ব আৰু কেৰাহী এটা মই বহাই থৈ দিছিলোঁ কেৰাহীটো গৰম হৈছে কেৰাহীটোত মই নিমখ অকণমান আৰু এনেকুৱা এডাল ষ্টেণ্ড দিছোঁ আৰু ইয়াত কেকটো বহাই দিলোঁ আৰু গেছৰ ফ্লেমটো আপুনি ল' কৰি ৰাখিব আৰু এয়া 30 মিনিট পিছত আমাৰ কেক ৰেডি এয়া এনেকৈ চাব আপোনালোকে এখন চুৰি বা এনেকৈ এডাল খিলা সোমাই চাব যদি কেকটো লাগি নাহে তেতিয়া আপোনালোকৰ কেক হৈ গৈছে আৰু মোৰ কেকটো হৈ গ'ল আৰু এয়া মই এতিয়া উলিয়াই দেখাম আপোনালোকক এনেকৈ চুৰি বা এখন চামুচ ল'ব লৈ পেলাই কাষ চাইডটো মানে এনেকৈ দিব কাটি ল'ব আৰু থেকেচি দিলে এয়া কেকটো ওলাই যাব নিজে নিজে ধুনীয়া হয় খাবৰ কাৰণে বহুত ভাল লাগে এনেকৈ আপোনালোকেও বনাই খাই চাবচোন এয়া আমাৰ কেকটো ৰেডি চাওকচোন কিমান ধুনীয়া হৈছে বহুত সহজ হয় বনাবৰ কাৰণে